নমস্কাৰ বন্ধু বান্ধৱীসকল, যিহেতু মই দেখুৱাই আছিলোঁ আপোনালোকক মোৰ ভতিজৰ বিয়াখন আৰু আবেলি আমি আহি গ'লোঁ এতিয়া বিয়ালৈ। দুপৰীয়াৰ ভিডিঅ'টো অলৰেডি মই আপোনালোকক পাৰ্ট 2 মই আপলোড কৰিছোঁ। যিসকলে নাই চোৱা মই অলৰেডি লিংকটো তলত দি দিছোঁ, আপোনালোকে গৈ পিনে চাব। আৰু এতিয়া গধূলিৰ সময় আৰু এয়া হৈছোঁ মই আজি পিন্ধিছিলোঁ গ্ৰীণ কালাৰৰ পাটৰ মেখেলা চাদৰ এযোৰ। আৰু এয়া দেখিছে কইনা আৰু কইনাৰ ভনীয়েকে কৰি আছে ফটোশ্বুট, মানে বিয়াৰ। যিহেতু এতিয়া দুইজনীয়ে বেলেগ বেলেগকৈ থাকিব লাগিব, চ' তেওঁলোকে অকণমান ফটো উঠি লৈছে তেওঁলোকে। আৰু এইপিনে আহি গৈছে বিহু হুঁচৰি দল। যিহেতু বিয়া হয় আৰু আমাৰ অসমীয়া বিহুটো লাগিবই। আৰু আমাৰ কইনাৰ ভনীয়েক হৈছে ধুনীয়া বিহু নাচনী, তো তায়ে গোটেইখিনি মানে এৰেঞ্জমেণ্ট কৰিছে। চ' আমি সকলো ৰেডি এতিয়া চাবলৈও আৰু নাচিবৰ কাৰণেতো সকলোৱে ৰেডি, কাৰণ আমাৰ ফেমিলিটোত সকলোৱে খুব ধুনীয়া নাচে আৰু যোনে নানাচেও মানে তেওঁলোকেও নাচি যাওঁ আমি ইয়াতে। চ' খুবেই ভাল লাগিছে। আৰু এইপিনে দেখিছেনে আমাৰ এতিয়াও মেকআপ চলিয়ে আছে। এইপিনে আমাৰ বাহঁতৰ মেকআপ চলি আছে। আৰু এইপিনে এতিয়া ডেন্স প্ৰায় আৰম্ভ হ'বই। এতিয়া দেখিছে কুঁৱলীয়ে সকলোকে মাতি আছে নাচিব লাগে এতিয়া। আৰু এইপিনে ডেন্স পূৰা আৰম্ভ হৈ গ'ল। কইনাৰ বায়েক, ভনীয়েক বা পেহীয়েক সকলোৱে মানে নাচিছে। আৰু মই ভিডিঅ' বনাই আছিলোঁ, যিহেতু বোৱাৰী হয় আগে ভাগে গ'লে ভাল নালাগে দিয়কচোন, কিন্তু লাহে ধীৰে যাম বাৰু। কিন্তু এওঁলোকে বহুত ধুনীয়া নাচিছে সকলোৱে। এইটো বিহু হুঁচৰিডালে সঁচাকৈ আমাৰ গধূলিৰ যিখিনি মানে আনন্দ আৰু বেছি আনন্দ হৈ পৰিছে। খুব ফূৰ্তি কৰিছোঁ আমি সকলোৱে, ধুনীয়া গাইছে কইনাৰ ভনীয়ে কেৱল ধুনীয়া নানাচে দেই, ধুনীয়া গানো গায়। চ' যিহেতুকে বায়েকৰ বিয়া, তাইও এটা ধুনীয়া গান গালে, এটা নহয় বহুতকেইটা গান গালে। চ' খুব ধুনীয়া মানে পৰিৱেশ। আৰু এইপিনে আমাৰ ল'ৰাকেইটাক দেখিছেনে নাই, ল'ৰাকেইটাই খুবেই মানে ফূৰ্তি কৰিছে আৰু খুব ধুনীয়া নাচিছে তেওঁলোকে। এইপিনে দেখিছেনে গাইজ, ধুনীয়া দুজনী ছোৱালী হৈছে মোৰ ননন আৰু মোৰ ভগিনীজনী।
তাইৰো অৱশ্যে অকণমান দেৰি হ'ল কাৰণ তাইৰ ঘৰত কিবা কাম আছিলে, কিন্তু তাই যিহেতু আহিলে এতিয়া দুইজনীয়ে অকণমান এনে নাচিলোঁ আমিও। এই ভিডিঅ'টো মানে এই ক্লিপখিনি বনাইছে মোৰ ভাগিনজনী, তাইও ভিডিঅ' চিডিঅ' বনাই থাকে, তাই বনাইছে। আৰু কইনাৰ এই দুইজনী ভনীয়েক মানে এজনীতো মোৰ ভতিজা আৰু আনজনী মোৰ ভাগিন হয়, তাইও খুব ধুনীয়া নাচে মোৰ ভাগিনজনী, দেখিছে আপোনালোকে খুব অকণমানি ছোৱালী বা আজি ধুনীয়াকৈ মাকে তাইক লেহেংগা পিন্ধাই দিছে, ডাঙৰ ডাঙৰ লাগিছে। আপোনালোকে বাৰু কমেণ্ট কৰিবচোন আমাৰ এই বিয়াখনত কোনে সকলোতকৈ মানে ভাল নাচিছে। সকলোৱে বাৰু ভাল নাচিছে, কিন্তু কাৰ ডেন্স মানে আপোনালোকৰ ভাল লাগিছে, কাৰ মানে এজন নহয় কাৰণ চবেই ধুনীয়া লাগিছে, কিন্তু কাৰ ডেন্স ভাল লাগিছে কমেণ্ট কৰিবচোন এবাৰ। আৰু চাওকচোন গাইজ, এইপিনে মোৰ মা আৰু মানে মোৰ শাহুমা আৰু খুৰীমাই নাজানে যে চানভি ৰিলচ বনাইছে, এনেই ভিডিঅ' বনাই আছে, তাই যেনেকৈ কৈছে মানে আইতাকহঁতে কৰি দিছে। আৰু এইপিনে পুৰা ইহঁতৰ ভাই মানে ভনীয়েকহঁতৰ মানে তাইতো বায়েক হয় কইনা আৰু বাকী এটা ভায়েক। আৰু এইটো হৈছে আমাৰ ফেমিলিটো, আৰু মানুহ আছিলে যিহেতু নাহিলে, আমি কেইটাই উঠিলোঁ ফটো। আৰু এয়া হৈছে এতিয়া জেন্টছ পাৰ্টিৰ ডেন্স লেডিছৰ হৈ গ'ল, মানে লেডিছৰ লগত তেতিয়াতো দুই পক্ষই নাচিছিলে, এতিয়া মানে পূৰা ল'ৰাবোৰ আৰু যি ভিনদেউ আছে দাদা আছে গোটেইবোৰ আহিছে এতিয়া আপোনাৰ লাহে লাহে, আৰু বাকীবোৰো আহিব। আৰু গাইজ মই কৈছিলোঁ এজনে নাচিলে হ'ল, বাকী গোটেইবোৰ আমাৰ অট'মেটিক আহি যায়। দেখিছে আৰম্ভ কৰিছিলে এইবাৰ ল'ৰা মানে আমাৰ জেণ্টছসকলে, আৰু আমি দেখিছে লেডিজসকলো আমি আহি গ'লোঁ, যিহেতু দৰা আহিব হৈছে আৰু সেই বুলি ক'লে, সেইকাৰণে শেষবাৰৰ কাৰণে সকলোৱে একদম নাচিব আৰম্ভ কৰিলে। আৰু গাইজ দেখিছেনে, মই একেবাৰে পুৰা মাল্টি টেলেণ্টেড বুলিয়ে ক'ব লাগিব, ধেমালি কৰিছোঁ বাৰু, কাৰণ মই এখন হাতত মোবাইল লৈছোঁ কাৰণ ভিডিঅ' বনাব লাগে, আন পিনে নাচিব মন গৈছে, সেইকাৰণে দুইটা কাম একেবাৰতে কৰিছোঁ। Bye.
যিহেতু দৰা আহিবৰ হ'বই এতিয়া আৰু ওপৰত এয়া ধুনীয়াকৈ এইপিনে সজাই পৰাই তোলা হৈছে ইয়াতে আপোনাৰ বিয়াখন হ'ব আৰু এতিয়া আৰম্ভ হৈছে আপোনাৰ নাম নহয় বাৰু এনে অকণমান যিটো বিহু দল আহিছিলে তেওঁলোকে বজালে আৰু এয়া আমাৰ খুৰী শাহু মানে মোৰ খুৰী শাহু আমাৰ মানে মোৰ আৰু তেখেতে এতিয়া আহিছে তেখেতে যিহেতু নাম গাই ভাল পায় আৰু তেখেতে নাম গায়ো ধুনীয়া নাম গায় তেখেতো উঠি আহিছে এইবাৰ আৰু এয়া ভিনদৌক দেখিছেনে নাই গানটো গাইছে আমাৰ কইনাৰ ভনীয়েকে কিন্তু এক্টিং কৰিছে আমাৰ ভিনদৌ ঢোল বজাব ধৰিছে আমাৰ হীৰেণ দাদা দেখিছেনে কি বঢ়িয়া ঢোল বজাইছে আৰু গাইজ এতিয়াহে ভাল লাগিছে কাৰণ আমি সকলোৱে অলপ বুজিছিলোঁ কিন্তু মোৰ মা মানে মোৰ শাহু মা তেখেতে নচা নাছিলে আৰু এতিয়া দেখিছে নাতিকেইটাৰ লগত পূৰা নাচিছে এটা সংলাপ আছে ন এনেই বুঢ়ী নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া তো আজিতো মাৰ নাতিনীয়েকৰ বিয়া তো ননাচাকে কেনেকৈ থাকে লাজ কৰি নাতিকেইটাৰ লগত নাচিলে অকণমান আৰু এয়া দেখিছে মোৰ খুৰী শাহু আৰু মা দুয়োগৰাকীয়ে অৱসৰত নাছিলে ভিনদৌৰ অৱশ্যে তেওঁলোকক জোৰ কৰি আনিলে কিন্তু যিয়ে নহওক নাছিলেতো আৰু সঁচাকৈ আমাৰ পৰিয়ালটোৱে আমাৰ এইটোৱে পৰিয়াল আৰু আমাৰ পৰিয়ালটো খুব ডাঙৰো হয় আৰু লগতে আমি যেতিয়া লগ পাওঁ এনেকৈ আমি সকলোৱে ফূৰ্তি কৰোঁ আৰু খুব ভাল লাগিছে দেখিছে চাগে মা দেখিছে যে লাজ কৰি সিপিনে গুচি যায় আকৌ ভিনদৌ লৈ আহে চ' বহুত ভাল লাগিলে বিয়াখনত তুলসীৰ বিয়াখনত আৰু যিহেতু দৰা আহিছে এতিয়া চ' কইনাৰ দেউতাক অৰ্থাৎ দাদাই তেখেতৰ জোঁৱাই আজি আমাৰ দৰা তেখেতক আদৰি আনিবলৈ আগুৱাই গৈছে আৰু আমি সকলোৱে অপেক্ষাত আছোঁ আমাৰ দৰা আমাৰ জোঁৱাইক চাবলৈ আৰু এয়া হৈছে ৰজাৰ আগমন যিহেতু আজি আহিছে ৰজা আমাৰ পদূলি মুখত তেখেতৰ ৰাণীগৰাকীক নিবলৈ চিৰদিনৰ বাবে আৰু চাওক এয়া ফাইনেলি দৰা আহিলে আৰু যিটো পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে নিজে চাওক নচাই নাচিছে চাউল দলিয়াইছে স্প্ৰে মাৰিছে তাৰ মাজত জোতাও চুৰ কৰা হৈছে চ' আপোনালোকে চাওক আপোনালোকে নিজেই গম পাব কিমান মানে ফূৰ্তি কৰিছোঁ বা তেওঁলোকেও কিমান ফূৰ্তি কৰিছে
তেখেতৰ যোৱাৰ অৰ্থাৎ দৰাক ধুনীয়াকৈ আদৰি লৈ আনি আছে হোমৰ গুৰিলৈ। যিহেতু চিৰি আছিলে আৰু ফাৰ্ষ্ট ফ্ল'ৰলৈকে তেনেকৈ দৰাক দাঙি অনাটো সম্ভৱ নহয় কাৰণে ইয়াৰ পৰাই দৰাক দাঙি পিনে আপোনাৰ হোমৰ গুৰিলৈ লৈ যোৱা হৈছে। আৰু ইয়াতে এতিয়া আমাৰ দৰা আৰু কইনাৰ এটা নতুন জীৱন আৰম্ভণি হ'ব আজিৰ পৰা। আৰু যিহেতু দৰা এতিয়া হোমৰ গুৰি পালেহি আৰু আমিও এতিয়া ঘৰমুৱা হওঁ, কাৰণ কাইলৈ আমাৰ অফিচ আছে, সেইকাৰণে ভাবিছোঁ এতিয়া যাওঁগৈ, দেৰিও হৈছে। আৰু ঘৰৰ বিয়া হয় কিন্তু উপায় নাই, কালি ৰাতিপুৱা ভাগিনৰ স্কুল আছে, আমাৰ অফিচ আছে, চ' সেইকাৰণে ঘৰলৈ যাব লাগিব। আৰু যোৱাৰ আগতে আপোনালোকক দেখুৱাইছোঁ আমাৰ মৰম লগা কইনাজন। দেখিছেনে তাইক কইনাৰ সাজযোৰত ইমান ধুনীয়া লাগিছে। এয়া মানে ভণ্টিয়ে তাইৰ লগত চেল্ফি উঠিলে, মোৰ চেল্ফি উঠাও নহ'ল বাৰু। আৰু এইখন হৈছে আমাৰ গ্ৰুপ ফটো, মানে ফেমিলিৰ গ্ৰুপ ফটো। আৰু এয়া চানু আৰু মই, আৰু এয়া গধূলি যেতিয়া গৈছিলোঁ তেতিয়াৰ ফটোবোৰো আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু আমাৰ দৰা কইনাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ যুগ্ম জীৱন খুব ভাল হয়। আৰু থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।